নমস্কাৰ, আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ। নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল বিষয়ৰ প্ৰতিটো অধ্যায়ৰ মই প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম, লগতে পাঠপথখিনিও। প্ৰথমতে দেখিছোঁ আমি প্ৰথম অধ্যায়ত আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন। ইয়াত আছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক, মানে মেইনলি ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক কেইটামানহে ইয়াত আলোচনা কৰা হৈছে। গতিকে আমি সেই বিষয়ে আলোচনা কৰি যাম সহজভাৱে, লগতে নোটছখিনিও থাকিব। নোটছ বনাওঁতে সদায় পইণ্ট ৱাইজ কৰি ল'ব লাগে বস্তুবোৰ, তেতিয়া মনত ৰাখিবলৈ সুবিধা হয়। সেয়েহে মই প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি জানি লওঁ ভূপৃষ্ঠৰ উপৰিভাগ ৭১% জলভাগ আৰু ২৯% স্থলভাগ, মানে ১০০%ৰ এই দুটা ভাগ। এতিয়া আমি ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় হয়, কেনেদৰে হয়, কি কাৰকৰ ফলত হয়, সেইখিনি প্ৰথমে জানি ল'ব লাগিব। ভূপৃষ্ঠৰ পৰিৱৰ্তন মূলতঃ দুটা কাৰণত হয়। এটা হ'ল বাহ্যিক বা এক্স'জেনেটিক ফ'ৰ্চ, আৰু এটা হ'ল আভ্যন্তৰীণ বা এণ্ড'জেনেটিক। বাহ্যিক কাৰকটো হ'ল যিটো বাহিৰৰ কাৰকবিলাকে প্ৰভাৱ পেলায়, যেনে ধৰা সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ আদি, আৰু সাগৰৰ ঢৌ, যিবিলাক আমি বাহিৰৰ পৰা অনুভৱ কৰিব পাৰোঁ, যিবিলাক আমি দেখি থাকোঁ, সেইবিলাক হ'ল বাহ্যিক বা বাহিৰা কাৰক। এইবিলাকৰ কাৰণে ভূপৃষ্ঠৰ পৰিৱৰ্তন হয়। তাৰ পাছত দ্বিতীয়টো হ'ল আভ্যন্তৰীণ। আভ্যন্তৰীণ কাৰকটো হ'ল যিটো আমাৰ ভূপৃষ্ঠৰ অন্তৰ্ভাগৰ পৰা আহে, যেনে ধৰা ভূমিকম্প। আমাৰ পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা যি কাৰকে ক্ৰিয়া কৰে, আমি যাক চকুৰে নেদেখোঁ, গমো নাপাওঁ, সেয়া হ'ল আভ্যন্তৰীণ। ভূমিকম্প, আগ্নেয়গিৰি, লগতে ফলকৰ বিৱৰ্তন, এইবিলাকেই হ'ল আভ্যন্তৰীণ কাৰকৰ মূল। এতিয়া আমাৰ ক্লাছ 9ৰ সমাজ বিজ্ঞানত যেতিয়া কেৱল বাহ্যিক কাৰকৰ বিষয়ে আলোচনা কৰিছে, গতিকে আমি ইয়াত বাহ্যিক কাৰকৰ বিষয়ে আলোচনা কৰোঁ আহা। ইয়াত বাহ্যিক কাৰক নদীৰ বিষয়ে প্ৰথমতে আলোচনা কৰা হৈছে। প্ৰথমতে আমি নদীৰ বিষয়ে জানিবলৈ হ'লে জানিব লাগিব নদীৰ কাৰ্য প্ৰধানতঃ কেই প্ৰকাৰ, নদীয়ে কেনেদৰে কাৰ্য সম্পাদন কৰে। যেনে ধৰা নদীৰ কাৰ্য 3 প্ৰকাৰত ভাগ কৰা হৈছে। এটা হ'ল খনন। যেতিয়া নদীখনে কি কৰে, সদায় বৈ অহাৰ লগতে খনন কৰে, মানে খান্দি খান্দি আহে। নদীৰ কাৰ্যই দুয়োফালে যেতিয়া প্ৰভাৱ পেলায়, তেতিয়া খান্দি খান্দি আহে। তাৰপিছত সেই খান্দি অনা যিখিনি পদাৰ্থ আছে, সেইখিনি নদীয়ে পানীৰ লগতে কঢ়িয়াই আনে। এইটোক পৰিবহণ বুলি কোৱা হয়। আৰু পৰিবাহিত বস্তুখিনি এঠাইত আহি জমা হয়, আৰু এইখিনি কোৱা হয় অৱক্ষেপন। গতিকে নদীয়ে এই 3বিধ কাৰ্য সম্পাদন কৰে। তাৰ লগতে নদীয়ে যেতিয়া এই কাৰ্যখিনি সম্পাদন কৰে, তাৰ বাবে কিছুমান ভূপৃষ্ঠৰ পৰিৱৰ্তন হয়, মানে কিছুমান অৱয়ৱৰ সৃষ্টি হয়, কিছুমানত খনন হয়, কিছুমানত অৱক্ষেপন হয়। তেনেকৈ কিছুমান অৱয়ৱৰ সৃষ্টি হৈ ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। এতিয়া নদীৰ লগত জড়িত কেইটামান সৰু সৰু পইণ্ট জানি লওঁ আহা। মোহনা মানে কি? মোহনা হ'ল নদী এখন বৈ গৈ সাগৰ বা মহাসাগৰত পৰা ঠাইখিনিক নদীৰ মোহনা বোলা হয়। মানে নদী এখনে যিমান দূৰৰ পৰা গৈ 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 শেষত ক'ত পৰে, সাগৰ বা মহাসাগৰত। সাগৰ বা মহাসাগৰত পৰা যিখিনি ঠাই য'ত গৈ পৰে, মানে লগ হয়, সাগৰখনক লগ পায়, সেইখিনি ঠাইক মোহনা বোলা হয়। আৰু নদীৰ উৎস হ'ল য'ৰ পৰা নদীখনৰ উৎপত্তি হয়, যেনে ধৰা ব্ৰহ্মপুত্ৰ য'ৰ পৰা উৎপত্তি হৈছে, য'ৰ পৰা ওলাই আহিছে, সেইখিনিক কোৱা হ'ব ব্ৰহ্মপুত্ৰ নদীৰ উৎস, মানে উৎপত্তিস্থল। এতিয়া কমেণ্টত জনাবলৈ নাপাহৰিব দেই, ব্ৰহ্মপুত্ৰ উৎপত্তিস্থল বা উৎস নামটো কি। তাৰপিছত ইয়াতে দিয়া আছে এটা জলচালিত ক্ৰিয়া। জলচালিত ক্ৰিয়া হ'ল পানী কি হয়, সদায় নদীৰে যেতিয়া প্ৰবাহিত হৈ থাকে, তেতিয়া গতিপথত হেঁচা প্ৰয়োগ হয়। সোঁতৰ জৰিয়তে হওক বা নদীৰ যিটো ঢাল, এইবিলাকৰ কিছু কাৰকৰ ফলত হেঁচা প্ৰয়োগ কৰে। সেই হেঁচাই গতিপথত পানীৰ লগত থকা যিমানবোৰ শিল বালি পদাৰ্থ থাকে, তাৰ ওপৰত ক্ৰিয়া কৰে, মানে ঠেলি ঠেলি লৈ আহে।
ইয়াকে কি বুলি কোৱা হয় জলচালিত ক্ৰিয়া মানে জলৰ কাৰ্য বা ক্ৰিয়া বুলি কোৱা হয় হ'ল নদীৰ পাৰ্শ্ব খনন পাৰ্শ্ব মানে হ'ল কাষৰীয়া অঞ্চলবিলাক কাষত যিখিনি থাকে নদীৰ দুয়ো পাৰে পাৰবিলাক নদীয়ে যেতিয়া গতি কৰি থাকোঁতে প্ৰবাহিত হৈ থাকোঁতে পানীখিনি কি হয় গতিপথত অধিক চাপৰ ফলত বা কিছুমান কাৰকৰ হেঁচাৰ ফলত পাৰবোৰ খান্দি আহে যাৰ ফলত ভূমিস্খলন হয় ভূমিস্খলন নহয় গৰাখহনীয়া হয় কেতিয়াবা ভূমিস্খলনো হ'ব পাৰে গৰাখহনীয়া হয় সেইকাৰণে কাৰণ পাৰবোৰ খহাই আনে কাৰণে আমি কি দেখা পাওঁ নদীবিলাকত আমাৰ বিশেষকৈ অসমত গৰাখহনীয়া এটা ডাঙৰ সমস্যা পিছত আছে নদীৰ লগত জড়িত এটা গতিপথ বক্ৰ গতি বা সৰ্পিল গতি বক্ৰ মানেতো আমি জানো বেকা আৰু সৰ্পিল মানে হ'ল সাপৰ দৰে মানে সৰ্পৰ দৰে সেইকাৰণে সৰ্পিল গতি বুলি কোৱা হৈছে নদীবিলাক কি হয় ভৈয়ামলৈ নামি অহাৰ পাছত লাহে লাহে সোঁতৰ যিটো মানে গতি লাহে লাহে কমি আহে ঢাল কম হোৱাৰ ফলতেই হওক বা অইন কিছুমান কাৰকৰ বাবেই হওক কি কৰে বেকা হ'বলৈ ধৰে নদীৰ গতি গতিকে বেকা বেকি নদীবিলাকক কি বুলি কোৱা হয় বক্ৰ গতিৰ নদী বুলি কোৱা হয় অশ্বক্ষুৰা হ্ৰদ হ'ল নদীৰে এটা অৱয়ব খনন কাৰ্যৰ দ্বাৰা যিটো অৱয়ৱৰ সৃষ্টি হয় এনেই নদী এখন বক্ৰ গতিৰে গৈ থকা নদী এখন যেতিয়া বানৰ সময়ত মানে বাৰিষা কালত পানীৰে ভৰ্তি হৈ পৰে তেতিয়া কি হয় নদীখনৰ যিটো গতি মানে সোঁতৰ যিটো ধাৰ সেইটো বাঢ়ি আহে আৰু সেইকাৰণে কি কৰে নদীয়ে সেই বক্ৰ গতি এৰি বক্ৰ গতিত থকা যিখিনি আছিল নদীৰ ভাগ সেইখিনি এৰি এটা চিধা পথেৰে গতি কৰে আৰু সেই বক্ৰ হৈ থকা গতিৰ নদীখিনি ৰৈ যায় তাত গতিকে সেইখিনিয়ে খুৰাৰ দৰে আকৃতিৰ এটা অৱয়ব গঠন কৰে বা হ্ৰদৰ নিচিনা এটা সৃষ্টি হয় মানে বেকা নদীখনৰ মাজত এটা কি হৈ পৰে খুৰাৰ দৰে আকৃতি হয় ইয়াকে অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয় নদীয়ে যেতিয়া পদাৰ্থবিলাক নিজৰ লগত কঢ়িয়ায় পৰিবহণত তেতিয়া কি কৰে কিছুমান পদাৰ্থ বেলেগ বেলেগ ধৰণে কঢ়িয়াই আনে আৰু এয়া তিনি ধৰণে কঢ়িয়াই আনে এটা হ'ল বস্তুবিলাক বা পদাৰ্থবিলাক দ্ৰৱীভূত হৈ থকা অৱস্থাত মানে গলি যোৱা অৱস্থাত যেনে লৱণ আদি আৰু দ্বিতীয়টো হ'ল ওপঙি থকা অৱস্থাত কিছুমান বস্তু আছে যেনে ধৰা প্লাষ্টিকেই হওক এইবিলাক বস্তু কি হয় ওপঙি আহে পানীৰ লগত বুৰ নাযায় দ্ৰৱীভূত নহয় আৰু কিছুমান আছে নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত মানে ওপঙি নাথাকে আৰু দ্ৰৱীভূত নহয় বাগৰি বাগৰি গৈ নদীৰ সোঁতৰ লগত আগুৱাই থাকে তাৰ পাছত আমাৰ নদীৰ খনন কাৰ্যৰ ফলত হোৱা আমি যিখিনি অৱয়ব পালোঁ তাৰপিছত পৰিবহণৰ ক্ষেত্ৰতো পালোঁ এতিয়া আমি অৱক্ষেপণজনিত অৱয়ৱৰ নাম জানো আহা নদীয়ে যে খনন কৰি পৰিবহণ কৰি আনে তাৰপিছত অৱক্ষেপণ কৰা ঠাইত কি কি অৱয়ৱৰ সৃষ্টি হয় যেনে ধৰা বালিচৰ কি হয় বালিচৰবিলাক নদীৰ মাজত কিছুমান আমি দেখা পাওঁ ব্ৰহ্মপুত্ৰতেই হওক বা উপনৈবিলাকতে হওক বালিবোৰ কি হয় মাজত চাৰিওফালে পানী মাজত কিছুমান টিলাৰ দৰে বালি ৰৈ যায় মানে সেইখিনি বালি তাত জমা হয় তাৰপিছত প্লাৱন ভূমি যেতিয়া বানৰ সময়ত নদীৰ দুয়ো পাৰ উপচি পৰে তাত কি হয় পলস পেলাই যায় নদীয়ে আৰু সেই পলস পেলাই যোৱা দুয়ো পাৰৰ মাটিখিনি কি হৈ পৰে প্লাৱন ভূমি হৈ পৰে তাৰপিছত প্ৰাকৃতিক বান্ধ কিছুমান পদাৰ্থ উটি আহি কি হয় প্ৰাকৃতিক বান্ধৰ দৰে সৃষ্টি হয় মানে আলিৰ নিচিনা এটা হয় মথাউৰিৰ নিচিনা তাকে প্ৰাকৃতিক বান্ধ বুলি কোৱা হয় আৰু এটা হ'ল বদ্বীপ সাধাৰণতে মোহনা অংশত দেখিবলৈ পোৱা যায় যিটো হ'ল যিমান দূৰৰ পৰা কঢ়িয়াই আনে নদী এখনে পদাৰ্থবিলাক সেইবিলাক গৈ যেতিয়া সাগৰত পৰিব সাগৰৰ মানে মোহনা অঞ্চলত বহুত বেছি কি হৈ যায় বস্তুখিনি জমা হৈ যায় সেইকাৰণে কি হয় সাগৰত পৰিবলগীয়া মোহনাৰ যিটো মানে বাট থাকে বা ৰাস্তা সেইখিনি কি হৈ যায় একেবাৰে দ্বীপৰ দৰে হৈ যায় বন্ধ হৈ যায় আৰু নদীয়ে যিটি ফালেৰে ওলাই আহি
সাগৰত পৰে। গতিকে মোহনা অংশ দ্বীপৰ দৰে হৈ যায় পৰিবাহিত হোৱা বস্তুখিনিৰ দ্বাৰা অৱক্ষেপিত হৈ। বদ্বীপৰ এটা উদাহৰণ হ'ল সুন্দৰবন।